Welcome to my YouTube channel. আজি GNB Selection Test 2011 for Class 6 or পাটিগণিত পাঠটো আলোচনা কৰিম। সো ভিডিওটোত মনোযোগ দিব আৰু যদি বুজাত কিবা অসুবিধা হয় তেনেহলে মোৰ কমেন্ট বক্সত জনাব। সো ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই যুগ্ম সংখ্যাৰ বিষয়ে কম যে যুগ্ম সংখ্যা যুগ্ম হৈছে কি ইভেন নাম্বাৰ ইভেন নাম্বাৰ বিলাক হৈছে কি যেনেকুৱা 2 4 6 8 10 12 14 16 18 এইবিলাক তাৰ মানে কি হৈছে এককৰ ঘৰৰ অংকটো যদি এককৰ ঘৰৰ অংকটো যদি কি হয় 2 4 6 8 আৰু কি 0 হয় তেতিয়াহ'লে কি হ'ব সংখ্যাটো আমাৰ কি হ'ব যুগ্ম সংখ্যা হ'ব যেনেকৈ ধৰ 2 8 3 4 এই সংখ্যাটো কি হ'ব আমাৰ যুগ্ম সংখ্যা হ'ব কিহৰ কাৰণে এককৰ ঘৰৰ অংকটো কি আছে 4 আছে গতিকে এইটো চাগে বুজি পাব যে এককৰ ঘৰৰ অংকটো যদি 2 4 6 8 আৰু 0 হয় আৰু যিকোনো এটা থাকিলে যিমান ডাঙৰ সংখ্যা দিয়ক এটা আমি সহজে যুগ্ম অযুগ্ম উলিয়াই দিব পাৰিম তাৰ পিছত আকৌ অযুগ্ম হৈছে কি আমাৰ অড নম্বৰ বিলাক কি হৈছে যেনেকৈ 1 3 5 7 9 11 13 15 এইদৰে তাৰমানে কি হৈছে এককৰ ঘৰৰ অংকটো যেতিয়া এককৰ ঘৰৰ অংকটো কি হ'ব লাগিব 1 3 5 7 9 ইয়াৰ যিকোনো এটা হলে কি হ'ব তেনেহলে সংখ্যাটো কি বুলি কোৱা হ'ব অযুগ্ম বুলি কোৱা হ'ব অড নম্বৰ বুলি কোৱা হ'ব গতিকে যিমান ডাঙৰ সংখ্যাই দিয়ক আমি এককৰ ঘৰৰ অংকটো চাই পেলাই আমি কৈ দিব পাৰিম সংখ্যাটো যুগ্ম নে অযুগ্ম 3 9 1 এইটো কি হ'ব আমাৰ অযুগ্ম এককৰ ঘৰৰ অংকটো কি আছে আমাৰ 1 আছে তো এতিয়া যদি কোৱা হয় আমাৰ যে আটাইতকৈ সৰু যুগ্ম সংখ্যা কি হ'ব আমাৰ 2 হ'ব আৰু অযুগ্ম সংখ্যা আটাইতকৈ সৰু অযুগ্ম সংখ্যা যদি কোৱা হয় আটাইতকৈ সৰু তেতিয়াহ'লে কিমান হ'ব 1 হ'ব সো যুগ্ম আৰু অযুগ্ম সংখ্যা ধাৰণা এইখিনিয়ে তাৰ পিছত আহিল কি আমাৰ আৰু এটা দৰকাৰী পাঠ সেইটো হৈছে আমাৰ উৎপাদক বা গুণনীয়ক ইংৰাজীত কি বুলি কয় আমাৰ ফেক্টৰ বুলি কোৱা হয় এতিয়া আমি সংখ্যা এটাৰ কি বুলি কম কেনেকৈ উৎপাদক উলিয়াম যে যদি আমাক দিয়া আছে কি আমাৰ এক সংখ্যাটো দিয়া আছে ইয়াক আমি কি পূৰণ কৰিলে আমি কি ওলাব একটো ওলাব তাৰমানে কি হ'ব 1 into 1 গতিকে একৰ কি হ'ব উৎপাদক এটাই হ'ব সেইটো হৈছে কি একৰ উৎপাদক এটাই সেইটো হৈছে কি আমাৰ 1 তাৰ পিছত যদি আমাক কি কৰা হয় দুইটো লোৱা হয় দুইৰ কি হ'ব আমাৰ 1 into 2 আৰু এটা হ'ব পাৰে 2 into 1 গতিকে ইয়াৰ আমাৰ দুটাই পূৰণফল আছে একৰ লগত 2 পূৰণ কৰক আৰু 2ৰ লগত 1 পূৰণ কৰক গতিকে 2ৰ উৎপাদক কি হ'ব দুটাই হ'ব 1 আৰু 2 সেইদৰে আমি যদি 3 লওঁ
তিনি উৎপাদক কি হ'ব 1 into 3 3 into 1 তাৰ মানে কি হ'ল যে তিনিৰ উৎপাদক কি হ'ব 1 আৰু 3 চাৰি উৎপাদক ললে 4 হলে কিমান হ'ব 1 into 4 2 into 2 গতিকে আমাৰ কি ওলাল 4 into 1 গতিকে চাৰিৰ উৎপাদক কিমান হল 1 2 4 ঠিক সেইদৰে যদি আমি 12 সংখ্যাটো লওঁ 12 কিমান ওলাব 1 into 12 তাৰপিছত 2 into 6 তাৰপিছত কিমান হ'ব 2 পিছত 3 লওঁ 4 গতিকে আমি ওলটাই যদি লিখো 4 into 3 তাৰপিছত কি 6 into 2 12 into 1 গতিকে আমাৰ কি ওলাল যে 12ৰ উৎপাদক কি ওলাব 12ৰ উৎপাদক কিমান ওলাব 1 2 3 4 6 and 12 এইকেইটা হল আমাৰ কি 12ৰ উৎপাদক এতিয়া চাওক আমি যিমান কেইটা উৎপাদক উলিয়ালো সবতে একৰ উৎপাদক ওলাল কিমান আমাৰ 1 দুইৰ উৎপাদক ওলাল কিমান 1 and 2 3 উৎপাদক কিমান পালো 1 and 3 4 উৎপাদক পালো 1 2 4 আৰু 12 কিমান পালো 1 2 3 4 6 আৰু 12 এই আমি উৎপাদক বিলাক যদি লক্ষ্য কৰো এটা বস্তু দেখিবলৈ পাম কি যে এই যিকোনো সংখ্যাৰে আটাইতকৈ সৰু উৎপাদকটো হৈছে কোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো কি হ'ব 1 আৰু ডাঙৰ উৎপাদকটো হ'ব কি ডাঙৰ উৎপাদকটো কি হ'ব প্ৰত্যেকটোৰে কি আছে সৰুটো কিমান আছে আমাৰ 1 আছে আৰু ডাঙৰ উৎপাদকটো কি আছে সংখ্যাটো নিজে যেহেতু একৰ এটাই উৎপাদক আৰু যেতিয়া 2 চোৱা 2 হৈছে কি সংখ্যাটো নিজে 3 হৈছে সংখ্যাটো নিজে 4 সংখ্যাটো নিজে 12 সংখ্যাটো নিজে তাৰ মানে কি আছে সংখ্যাটো নিজে ডাঙৰটো হৈছে কি সংখ্যাটো নিজেই নিজৰ উৎপাদক তো আমি উৎপাদক উলিয়াবলৈ হলে আমি আৰু এটা হৈছে কি এটো যে আমাৰ এটত কি আছে চাওক এটা হল আৰু এটা হৈছে কি আমাৰ মৌলিক উৎপাদক যেতিয়া আমি সংখ্যা এইটো হৈছে আমাৰ সকলো উৎপাদক আছে এতিয়া যদি আমি কি হয় মৌলিক উৎপাদক উলিয়াব দিয়ে কি হ'ব মৌলিক উৎপাদক এতিয়া মৌলিক উৎপাদক কি হৈছে তেতিয়াহলে আমাৰ চাব লাগিব যে যিবিলাক মৌলিক শব্দটো হৈছে কি যিবিলাকৰ উৎপাদক কি আছে আমাৰ দুটাই আছে এক আৰু সেই সংখ্যাটো গতিকে মৌলিক উৎপাদক যেতিয়া ওলাব দিব তেতিয়া চাওক এই 12ৰ মৌলিক উৎপাদক হয় কিমান আমাৰ 2 3 এই দুটাই হ'ব গতিকে যেতিয়া আমাক মৌলিক উৎপাদক উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব যেনেকুৱা 12 সংখ্যাটো আছে ইয়াক যদি আমি কি কৰো দুটা পদ্ধতি উলিয়াব পাৰিম এটা হৈছে আমাৰ বৃক্ষ পদ্ধতি 30 মেথড যেনেকুৱা ইয়াক ভাঙি দিলে কি হ'ব 2 6 আৰু ইয়াক ভাঙি দিলে 2 and 3 গতিকে ইয়াৰ মৌলিক উৎপাদক হল কিমান আমাৰ 8 2 এইবিলাক হৈছে কি আমাৰ কি মৌলিক উৎপাদক আৰু এটা ধৰণৰ মৌলিক উৎপাদক উলিয়াব পাৰি কি যেনেকুৱা 2 3 হৰণ কৰিলে 2 6 2/3 এইকেইটা হল আমাৰ কি মৌলিক উৎপাদক 2 2 and 6 গতিকে এনেকৈ আমি কি কৰিব পাৰি মৌলিক উৎপাদক উলিয়াব পাৰি এতিয়া আলোচনা কৰিম আমি গুণিতক গুণিতক মানে কি মাল্টিপলছ যে একৰ গুণিতক উলিয়াবলৈ হলে কি কৰিব লাগিব যে 1 পূৰণ 1 তাৰপিছত একৰ লগত আকৌ 2 পূৰণ দিয়া 2 একৰ লগত 3 পূৰণ দিয়া 3 এইদৰে একৰ লগত আমি যিকোনো সংখ্যা পূৰণ দিলে কি পাম সংখ্যাবিলাক পাম এইবিলাক কি হ'ব একৰ গুণিতক সো একৰ গুণিতক হ'ব 1 2 এইবিলাক 3 এইদৰে গৈ থাকিব ঠিক সেইদৰে যদি আমি 2ৰ গুণিতক উলিয়াও কি হ'ব 2ৰ গুণিতক কি হ'ব
2 ৰ লগত 1 পূৰণ কৰিলে কিমান ওলাব 2 আকৌ যদি 2 পূৰণ কৰি দিয়ে কিমান ওলাব 4 তাৰ মানে 2 4 3 2 গুণ 6 4 2 গুণ 8 এই দৰে ওলাই থাকিব যদি 5 ৰ গুণিতক উলিয়াব দিয়া হয় 5 ৰ গুণিতক উলিয়াবলৈ দিয়া হয় তেতিয়া কি হ'ব 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এই দৰে গৈ থাকিব এইবিলাক হৈছে কি 5 ৰ গুণিতক গতিকে আটাইতকৈ সৰু গুণিতক কি হ'ব কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতক সংখ্যাটো নিজে আৰু ডাঙৰ আটাইতকৈ ডাঙৰটো কি হ'ব আমাৰ ইনফাইনাইটি আছে মানে এটো ইনফাইনাইটি কিমান হ'ব আমি নাজানো তাৰ মানে সো তাৰ পিছত আহো কি আমি গসা উ এটা হচ্ছে তোমার কি HCF মানে হাইয়েস্ট কমন ফ্যাক্টর হাইয়েস্ট কমন ফ্যাক্টর এটা চাক আমি যদি তিনটা সংখ্যা লওঁ 144 180 190 এই তিনটা সংখ্যাক আমি গসাগু উলিয়াৰ দুটা পদ্ধতি হৈছে এটা হৈছে কি আমাৰ উৎপাদক পদ্ধতি আৰু এটা হৈছে কি আমাৰ হৰণ পদ্ধতি যে উৎপাদক পদ্ধতিত আমি কেনেকৈ উলিয়াম যে প্ৰথমতে প্ৰত্যেকটোৰে আমি কি উৎপাদক উলিয়াই লম মৌলিক উৎপাদক উলিয়াই লম এটো চাওক এটো উলিয়ালে কিমান হ'ব 72 এটো দিলে 36 আকৌ দুইবাৰ দিলে 18 দুইবাৰ দিলে 19 3 সো ইয়াৰ আমি কিমান পালো 2 2 2 2 চাইটা ইনটু 3 ইনটু 3 তাৰ পিছতো চাওক আমি কি 180 এটো উলিয়ালে 2 দিলে 90 2 দিলে 45 3 15 3 দিলে 5 সো এটা আমি কিমান পালো 2 ইনটু 2 into 3 into 3 into 5 তাৰ পিছত আমাৰ কিমান দিয়া আছে 190 so 190 এটা উলিয়ালে 2 দিলে কিমান হ'ব 9 আৰু কিমান 9 দুগুণ 18 5 দুগুণ 10 তাৰ পিছত 5 19 so 2 into 5 into 19 এই তিনটাৰে কি পালো আমি উৎপাদক উলিয়ালো এতিয়া চাওক মৌলিক উৎপাদক হলে এতিয়া যদি আমি ইয়াৰ কি বুলি কও গসা উ বুলি কয় HCF কি হ'ব তিনটাৰ মাজতে যিকেটা মিল থাকিব হেকেটাই হ'ব যেনেকৈ ইয়াতে 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে বাকি ইয়াত 2 আছে ইয়াত নাই বিলাক নহব বাকি আৰু এটাও মিল নাই গতিকে গসাও কিমান হ'ব 2 ওলাব গতিকে এই তিনটা সংখ্যাৰ আমাৰ কি ওলাব গসা উ কিমান হ'ব 2 হ'ব आंसर এটোক আমি কি কৰিব পাৰো আৰু এটা নিয়ম হল হেতু কি আছে তোমাৰ হৰণ পদ্ধতিত হৰণ পদ্ধতিত কেনেকৈ উলিয়াও হেতুৰ কাৰণে কি কৰিব লাগিব আৰু প্ৰথমতে আটাইতকৈ সৰু সংখ্যা তিনটাৰ ভিতৰত 144 180 আৰু 90 এই তিনটাৰ ভিতৰত আটাইতকৈ সৰুটোৰে কি কৰিব লাগিব ডাঙৰটোক হৰণ দিব লাগিব তেনেহলে 144 আমি কি কৰিব লাগিব 190 প্ৰথমতে আমি হৰণ দিব লাগিব 144 ৰে কি কৰিব লাগিব আমাৰ প্ৰথমতে হৰণ দিব লাগিব সো আমি কি কৰো হৰণ পদ্ধতিত গসাগু উলিয়াম হৰণ পদ্ধতিত গসাগু তেনেহলে প্ৰথমতে আমি কি কৰিম 140 ৰে কি 44 144 ৰে আমি কি কৰিম 190 হৰণ দিয়া হ'ব কিমান বাৰ যাব একবাৰ যাব গতিকে কিমান হ'ব 144 ইয়ান কিমান হবে 6 ইফালে কিমান হ'ব আমাৰ 8 থাকিল 4 আকৌ এই 46 ৰে যেটো আমি ভাগহে পালো এইটোৰ আকৌ এইটোক ভাগ দিব লাগিব 144 ইয়াক দিলে কিমান বাৰ যাব তিনিবাৰ দিলে কি হ'ব আমাৰ
3 বাৰ দিলে 3 × 4 = 18 1 থাকিল 3 12 আৰু 7 ৰ 1 13 গতিকে এটা মাইনাস কৰিলে কিমান হ'ব 14 - 8 6 কিমান ওলাল 6 ইফালে কিমান এইটো দিয়াক এইটো হৰণ দিব লাগিব দিলে কিমান বাৰ যাব 6 7 42 কিমান মাইনাস কৰিলে কিমান ওলাই আমাৰ 4 এই 4 এৰে আকৌ কি কৰিম 6 ৰ হৰণ দিব লাগিব কিমান বাৰ 1 বাৰ যাব দিলে কিমান হ'ব 4 মাইনাস কৰিলে কিমান ওলাই আমাৰ 2 এই 2 ক আকৌ 4 ৰে হৰণ দিয়া তেন কিমান বাৰ 2 2 4 যত আমি ভাগশেষ 0 আহিব তাৰ যেটো আমাৰ কি থাকিব ভাজক থাকিব এইটো হ'ব কি এই সংখ্যা দুটাৰ আমাৰ কি গসাউ তাৰ মানে কি হল আমাৰ 144 আৰু 190 ৰ গসাউ কিমান ওলাল আমাৰ 2 ওলাল এতিয়া কিন্তু আমাৰ সংখ্যা দি আছে তিনিটা এই দুটাৰ গসাউ যেতিয়া 2 ওলাইছে এতিয়া আমি কি কৰিম এই গসাগুৰে কি কৰিম আৰু এটা কি আছে আমাৰ যেটো সংখ্যা আছে 188 ক হৰণ দিম একে পদ্ধতিৰে গতিকে ইয়াক দিলে কিমান বাৰ যাব 18 মাজত 9 বাৰ দিলে 18 তাৰ পিছত এটো কি কৰা শূন্য নমাই দিয়া শূন্য কিমান বাৰ যাব 0 বাৰ যাব 0 হৈ গল গতিকে কি হল আমাৰ এটোতে কি হল ভাগশেষ 0 হৈ গল গতিকে এটো আমাৰ কি থাকিল আমাৰ যেটো ভাজক থাকিব এই ভাজকটো কি হ'ব নিৰ্ণয় গসাউ হ'ব তেনেহলে কি হল আমাৰ এতিয়া কি হলাল যে 144 190 180 এই তিনিটাৰে গসাউ কিমান হৈছে 2 ওলাল তাৰ মানে গতিকে দুইটা পদ্ধতি চালো কি এই তিনটা সংখ্যাৰ কি গসাউ কিমান 2 গতিকে আমি পৰীক্ষাৰ যেটো সহজ অনুভৱ হ'ব হেতুৰে কৰিলে ভাল যেহেতু আমাৰ কি থাকিব প্ৰশ্নবিলাকত কি থাকিব আমাৰ অঙ্কটো কৰি দেখুৱাব নালাগে জাস্ট আমাৰ প্ৰশ্ন অপচন দিয়া থাকিব 1 2 3 4 যেটো ভাল লাগে যেটোত আমি সোনকালে কৰিব পাৰা হেতু কৰিলে ভাল আৰু অপচনটো জাস্ট আমাৰ কি কৰিব লাগে খহি দিব লাগে টিক মাৰ্ক দিব লাগে এটো কালাৰ কৰি দিব লাগে গতিকে আমাৰ কি হ'ব যেটো মেথড আমাৰ কি হ'ব সময় কম লাগিব যেটো আমাৰ কি থাকে সময় কম থাকিব হেতু মেথড ব্যৱহাৰ কৰিলে ভাল তাৰ পিছত তো আহিল আমাৰ কি লসাগু তাৰ পিছত আহিল কি লসাগু এলসিএম তাৰ মানে কি লয়েষ্ট কমন মাল্টিপলস এই আমি লসাগুক কি কৰিব পাৰি আমি দুটা মেথডত কৰিব পাৰি প্ৰথমটো হৈছে আমাৰ কি উৎপাদক পদ্ধতি যদি উলিয়াই কৰো উৎপাদক উলিয়াই যদি আমি কৰো তেতিয়া হলে চাওক আমাৰ ধৰা হল কি দি আছে 144 96 আৰু 160 দি আছে এই তিনটা সংখ্যাৰ কি উলিয়াব লাগে আমাৰ গসাগু উলিয়াব লাগে তেতিয়া হলে আমি কি কৰিম প্ৰথমতে আমি উৎপাদক পদ্ধতি যদি কৰো তেনেহলে আমাৰ কি কৰিব লাগিব উৎপাদক উলিয়াব লাগিব হে আগৰ যেনেকৈ উলিয়ালো 144 ৰ যেটো উৎপাদক উলিয়াইছিলো ঠিক হেতু উৎপাদক উলিয়ালে হল যেনেকুৱা 144 আছে এটো উলিয়ালে কিমান হ'ব 72 হ'ব তাৰ পিছত এটোত আকৌ 2 দিলে 36 তাৰ পিছত 2 দিলে 18 তাৰ পিছত 2 দিলে 9 3 তাৰ মানে 144 কিমান পালো আমি 2 into 2 into 2 into 2 চাইটা 2 পালো তাৰ পিছত কি 3 into 3 তাৰ পিছত চাওক আমি 96 ৰ উৎপাদক উলিয়ালে 2 দিলে কিমান হ'ব 4 8 তাৰ পিছত 2 দিলে 24 2 দিলে 12 তাৰ পিছত 2 দিলে 6 তাৰ পিছত 2 দিলে 3 ইয়াত কিমান পালো এটো হল আমাৰ কি 144 আৰু 96 কিমানটো পালো 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 into কিমান 3 তাৰ পিছত উলিয়াব লাগে কিমান 100 আমাৰ 60 এটক 2 এৰে দিলে প্ৰথমতে কিমান হ'ব 80 তাৰ পিছত 2 এৰে দিলে 40 তাৰ পিছত 2 এৰে দিলে কিমান হ'ব 20 2 এৰে দিলে 10 তাৰ পিছত 2 দিলে 5 সো এটো কিমান ওলাল 160 1 2 3 4 5 1 2 3 4
5 তাৰপিছত 5 ওলাল এইটোত আমাৰ কি কৰিব লাগিব গসাগুৰ ক্ষেত্ৰত কি কৰিব লাগিব প্ৰথমতে আমাৰ যে কমন থকা কিটা লিখিব লাগিব যেনেকুৱা 1 2 8 2 প্ৰথম 2 এইটো কমন আছে তেতিয়া হলে আমি কি লিখিম 2 তো লিখিলো তাৰপিছত তো এইটো কমন আছে এইটো কমন কেটাও লিখিলো তাৰপিছত এই 2 কমন আছে এইটো লিখিলো তাৰপিছত এই 2 কমন আছে এইটো লিখিলো তাৰপিছত চাওক এইটো 2 আৰু কমন নাই এতিয়া কি কৰা আমি আৰুটো কমন নাই গতিকে আনকমন কেটাও লিখি দিও গতিকে ইয়াত কিমান আছে 3 into 3 তাৰপিছত আছে 8 চাওক 3 আছে আৰু 3 আছে দুটা মিলাই পেলাই এটা লিখিব লাগিব গতিকে হল তাৰপিছত আৰু এটা 3 থাকি গল তাৰপিছত এবাৰ চাওক কি আছে ইয়াতে 2 আছে ইয়াতেও 2 আছে গতিকে এটা 2 লিখিলে হল তাৰপিছত কি আছে 5 আছে এই সকলো কেটা পূৰণ কৰিলে যিমান হ'ব এটো কিবা আমাৰ উৎপাদক হ'ব গতিকে কিমান হয় 1 2 3 4 5 মান দুই কেটা আছে পাঁচটা আছে গতিকে কিমান হ'ব 32 পূৰণ কিমান হ'ব 3 দুটা আছে 9 পূৰণ 5 একেটা পূৰণ কৰি দিলে হল কিমান হ'ব আমাৰ এটা আছে 32 আৰু 45 10 1 থাকিল 15 16 তাৰপিছত কিমান হল 8 12 0 14 1 থাকিল তাৰপিছত কিমান হল 4 1 1 4 4 0 গতিকে এই তিনিটাৰ কি হ'ব উৎপাদক কিমান হ'ব 1 4 4 0 তাৰপিছত এইটো আমি কি কৰিব পাৰো যে এটো উৎপাদক উলিয়া নিয়ম হল তাৰপিছত আমি হৰণ কৰি প্লাইও একেটা উৎপাদক উলিয়াব কি লসাগু উলিয়াব পাৰিম যেনেকুৱা কিমান আছে 144 96 160 হৰণ পদ্ধতিত কি কৰিম আমি একেটাৰ লসাগু উলিয়াম প্ৰথমতে কি যাব 2 এৰে যাব গতিকে কিমান হ'ব 72 তাৰপিছত এটো কিমান হ'ব 4 দুগুণ 8 তাৰপিছত কি 16 থাকিল 8 দুগুণ 16 তাৰপিছত এটো কিমান হ'ব আমাৰ 1680 তাৰপিছত 2 এৰে দিলে কিমান হ'ব 36 এটো 24 এটো 40 তাৰপিছত 2 এৰে দিলে কিমান হ'ব 18 12 তাৰপিছত 20 এটো 2 এৰে দিলে কিমান হ'ব 9 তাৰপিছত 6 তাৰপিছত এটো আমি 10 তাৰপিছত 2 এৰে দিলে এটো হ'ব 9 তাৰপিছত 3 তাৰপিছত এটো 5 এবাৰ 3 এৰে দিলে 3 বাৰ এটো একবাৰ 5 বাৰ সো এই কেটা পূৰণ কৰি দিলে কিমান ওলাব 2 1 2 3 4 5 4 5 পূৰণ 3 পূৰণ 3 পূৰণ 1 পূৰণ 5 এই গতি কেটা পূৰণ কৰিলে যে 1440 গতিকে মোৰ বোধেৰে লসাগু উলিয়া পদ্ধতিটো এটোহে সহজ বা কম সময়ত হ'ব গতিকে আৰু এটা বস্তু হল কি আমাৰ যে যি দুটা সংখ্যাৰ আমাৰ লসাগু উলিয়াব দিব যে যদি দুটা সংখ্যাৰ লসাগু আৰু গসাউ যদি দুটা সংখ্যা লসাগু আৰু গসাগু পূৰণ কৰা হয় তেতিয়া যিমান হ'ব আৰু সংখ্যা দুটাৰ পূৰণফল সমান সংখ্যা দুটাৰ পূৰণফল সমান গতিকে এই সূত্ৰটো মনত ৰাখিব যে কোনো দুটা সংখ্যা লসাগু আৰু গসাগু পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটাৰ পূৰণ কৰিলেও সিমান হ'ব কেতিয়াবা কি দিয়া থাকিব যে সংখ্যা দুটা দিয়া থাকিল আৰু কি দিয়া থাকিল যে এটা সংখ্যা দুটাৰ গসাগু দিয়া থাকিল লসাগু উলিয়াব লাগে তেনেহলে আমি উলাব পাৰি ইয়াৰ পৰা যে যদি কি কৰা হয় যে লসাগু উলিয়াব দিয়ে আৰু কি দিয়া আছে গসাগু দিয়া আছে আৰু সংখ্যা দুটাৰ পূৰণফল দিয়া আছে বা সংখ্যা দুটা দিয়া আছে তেতিয়া কি কৰিব পাৰিম আমি গসাগুটো কি কৰিব সংখ্যা দুটাৰ পূৰণফল সে সংখ্যা দুটা a আৰু b যদি হয় সংখ্যা দুটাৰ পূৰণফল আৰু গসাউ উলিয়াব পাৰিম ঠিক সেইদৰে যদি কি দিয়া থাকে যিকোনো এটা সংখ্যা দিয়া থাকে আৰু হেতৰ
গু আৰু গসা উ দিয়া থাকে তেতিয়াহ'লে আৰু এটা সংখ্যা উলিয়াবলৈ দিলে আমি কি কৰিম যে এই LCM ইনটু HCF লসাগু আৰু গসা উ এই দুটা পূৰণফলক যদি আৰু এটা সংখ্যা দিয়া থাকে এইটো সংখ্যা দিয়া থাকিছে এইটো দি আমি কি কৰিম হৰণ কৰি দিলেও বেলেগ এটা সংখ্যা উলিয়াব পাৰিম এতিয়া হওক কি আমাৰ যে মৌলিক সংখ্যা কি মৌলিক সংখ্যা মৌলিক সংখ্যা যেটোক আমি কি বুলি কয় প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা আমি সংখ্যাবিলাকৰ যেতিয়া কি উলিয়ালো উৎপাদক উলিয়ালো তাত আমি এটা বস্তু লক্ষ্য কৰিছিলো কি কিছুমান সংখ্যাৰ উৎপাদক এটা কিছুমানৰ দুটাতকৈ বেছি যেনেকৈ একৰ হৈছে তোমাৰ উৎপাদক কি এটাই দুইৰ হৈছে তোমাৰ উৎপাদক কিমান দুটা এক আৰু দুই তিনিৰ কিমান এক আৰু তিনি চাৰিৰ হৈছে কিমান এক দুই আৰু চাৰি সেইদৰে 12ৰ কি পাইছিলো আমি এক দুই তিনি তাৰপিছত 4 6 আৰু 12 পাইছিলো এতিয়া মৌলিক সংখ্যা কোনবিলাকক কোৱা হ'ব যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা যেনেকৈ 2 3 এইবিলাক কি মৌলিক সংখ্যা কি মৌলিক সংখ্যা যে মৌলিক সংখ্যাবিলাকৰ কি উৎপাদক মাত্ৰ দুটা কি এক আৰু সংখ্যাটো নিজে মৌলিক উৎপাদক হৈছে কি যে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে গতিকে কি নহয় একটো মৌলিক সংখ্যা নহয় তাৰপিছত 4টো মৌলিক সংখ্যা নহয় 12টো মৌলিক সংখ্যা নহয় সো আটাইতকৈ সৰু মৌলিক সংখ্যা কি হ'ব তেনেহলে আটাইতকৈ সৰু মৌলিক সংখ্যা কি হ'ব আমাৰ 2 তাৰপিছত হ'ল কি আমাৰ যৌগিক সংখ্যা যৌগিক সংখ্যা এটো কি বুলি কয় কম্পোজিট নাম্বাৰ গতিকে যৌগিক সংখ্যা কাক কোৱা হ'ব যে উৎপাদক দুটাতকৈ বেছি যিবিলাক সংখ্যাৰ উৎপাদক গ্ৰেটাৰ দেন 2 উৎপাদক কি দুটাতকৈ বেছি যেনেকৈ আমি ইয়াত পাইছিলো আগৰ উদাহৰণত পালো কি 4ৰ উৎপাদক তাৰপিছত 12ৰ উৎপাদক এইবিলাকৰ কি উৎপাদক দুটাতকৈ বেছি আছে ইয়াৰ যেনেকৈ আছে 1 2 আৰু 4 তিনিটা আছে ইয়াৰ যেনেকৈ কি আছে তোমাৰ 1 2 3 4 তাৰপিছত আছে কি 6 আৰু 12 গতিকে দুটাতকৈ বেছি আছে এইবিলাকক কি বুলি কোৱা হ'ব যৌগিক সংখ্যা বুলি কোৱা হ'ব তাৰপিছত হল কি আমাৰ আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যা কি হ'ব আমাৰ 4 হ'ব গতিকে আমি কি পালো একটো মৌলিকো নহয় যৌগিকো নহয় আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে আমাৰ কি 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 এটা আৰু এটা প্ৰশ্ন হ'ব পাৰে আটাইতকৈ নহয় মানে যুগ্ম অথচ সৰু মৌলিক সংখ্যাটো কি হ'ব 2 হ'ব নাইবা একমাত্ৰ যুগ্ম অথচ মৌলিক সংখ্যাটো বাকি যিমান যুগ্ম সংখ্যা আছে সব কি যৌগিক সংখ্যা একমাত্ৰ দুইটোই যুগ্ম সংখ্যা যেটো কি হয় আমাৰ মৌলিক সংখ্যা যুগ্ম অথচ মৌলিক সংখ্যাটো কি হৈছে আমাৰ 2 যুগ্ম অথচ মৌলিক সংখ্যাটো হৈছে আমাৰ 2 যুগ্ম মৌলিক সংখ্যা
যুগ্ম মৌলিক সংখ্যাটো 2 আৰু এটা হৈছে কি কো প্ৰাইম সহ মৌলিক সংখ্যা যদি আমাৰ কি থাকে দুটা সংখ্যা দিয়া আছে 4 আৰু 9 4 উৎপাদক কি ওলাব 1 2 আৰু 4 9 কিমান ওলাব 1 3 9 এই দুটাৰ সাধাৰণ মৌলিক বা কমন মৌলিক উৎপাদক যদি কি হয় কিমান 1 ওলাইছে যদি আমাক যিকোনো দুটা সংখ্যাৰ কমন উৎপাদক কি হয় এটাই হয় আৰু হেতু হৈছে 1 হয় তেনেহলে সংখ্যা দুটা কি হ'ব সহ মৌলিক সংখ্যা বুলি কোৱা হ'ব অৰ্থাৎ হেতৰ কমন উৎপাদক হৈছে একমাত্ৰ অন গতিকে মৌলিক আৰু যৌগিক সংখ্যা এখিনি ধাৰণা হল তাৰ পিছতো হল কি আমাৰ এতিয়া আমি কি কৰো লসাগু আৰু গসাউ সম্পৰ্কীয় চাৰিটামান আমি সমস্যা চাওঁ এক নম্বৰটো দিয়া আছে কি যে 24 15 আৰু 36 এৰে সম্পূৰ্ণৰূপে বিভাজ্য 6টা অংকৰে গঠিত বৃহত্তম সংখ্যাটো উলিয়াব লাগে এটা আমাৰ চাব লাগিব যে কি এই প্ৰদত্ত সংখ্যাটিৰ সম্পূৰ্ণৰূপে বিভাজ্য তাৰ মানে কি হ'ব সম্পূৰ্ণৰূপে বিভাজ্য বুলি কৈছে তাৰ মানে কি হ'ব এটা আমাৰ লসাগু উলিয়াব লাগিব লসাগুটো হে যেটো সংখ্যা ওলাব হেতু কি যাব আমাৰ এই তিনিটা সংখ্যাৰে কি যাব ভাগ যাব মানে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব সেইখিনি উলিয়াৰ পিছত কি কৰিব দিছে আকৌ যে সেই সংখ্যাটো কি হ'ব লাগিব 6টা অংকৰে গঠিত বৃহত্তম সংখ্যা মানে 6টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব তাৰ মানে প্ৰথমতে আমি কি কৰিব লাগিব এইকেইটা লসাগু উলিয়াব লাগিব 24 15 আৰু 36 যদি আমি শৰ্ট ট্ৰিপত কি কৰিম এটো লসাগু উলিয়াম 2 এৰে ভাগ দিলে কিমান হ'ব 12 এটোত না যায় এটো হল 18 16 এটো হল 15 এটো হল 9 তাৰ পিছত কি থি দিলে 2 5 3 আৰু না যায় গতিকে কেইটাৰ আমাৰ লসাগু কিমান ওলাল 2 into 2 into 3 into 2 into 5 into 3 কিমান হয় আমাৰ 2 2 গুণ 4 3 4 গুণ 12 তাৰ পিছত 12 3 12 গুণ কি হৈছে 36 আৰু 2 5 গুণ 10 মানে 360 ওলাল গতিকে 360 কি হ'ব এই তিনিটা সংখ্যাৰ সম্পূৰ্ণ বিভাজ্য হ'ব কিন্তু আমাক কি দিছে কোনটো সংখ্যা হলে 6টা অংকৰে গঠিত বৃহত্তম সংখ্যা মানে 6টা অংকৰে গঠিত বৃহত্তম সংখ্যা কিমান হ'ব আমাৰ 1 2 3 4 5 6 এইটো হ'ব কি 6টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা এটোত কি কৰিব লাগিব তেতিয়া হলে এই 360 যে আমি পাইছো ইয়াৰ যিমান মাল্টিপল ওলাব তাৰ মানে সববিলাক সংখ্যা কি হ'ব আমাৰ এই তিনিটা সংখ্যাৰ সম্পূৰ্ণ বিভাজ্য হ'ব তাৰ মানে ইয়াক যদি আমি ইয়াৰে হৰণ দিও 360 ৰে যদি হৰণ দিয়া হ'ব তেতিয়া চাওক আমাৰ কিমান হ'ব এইটো হৈছে 990 এটো কিমান বাৰ যাব দুই বাৰ যাব গতিকে কিমান যাব 720 মাইনাস কৰিলে কিমান হ'ব 9 এফালে তাৰ পিছত ইয়াত 9 হ'ল 7 তাৰ পিছত কি হ'ব 2 হ'ব এটা 9 নমাই দিয়া তাৰ পিছত আকৌ 7 বাৰ দিয়া 7 বাৰ দিলে কিমান ওলাব আমাৰ 0 তাৰ পিছত আকৌ কি ওলাব 42 4 থাকিল 21 আৰু 25 তা মাইনাস কে 9 7 2 আৰু কি ওলাল 9 নমালো তাৰ পিছত আৰু 9 নামিব তাৰ পিছত আৰু কি বাৰ যাব 7 বাৰ যাব তো 20 হল আকৌ নমাই দিয়া তো 9 তাৰ পিছত 7 2 আৰু 9 নমাই দিয়া আৰু কিবা 7 বাৰ যাব 2520 এটো কিমান হ'ব 279 তাৰ মানে কি ওলাল আমাৰ এই ইমান কি থাকিব বাকি থাকিব তাৰ মানে কি হৈছে এখিনি আমাৰ এই ডাঙৰ সংখ্যাটোৰ পৰা মাইনাস কৰিব লাগিব তাৰ মানে 1 2 3 4 5 6 এটো ডাঙৰ সংখ্যা ইয়াৰ পৰা কি এখিনি ভাগ এক থাকিল মানে সম্পূৰ্ণ বিভাজ্য হ'বলৈ হলে কি কৰিব লাগিব এখিনি সংখ্যাটো আমাৰ মাইনাস কৰিব লাগিব 279 মাইনাস কৰি দিয়া 27999 তাৰ মানে আমাৰ কি হ'ব এই সংখ্যাটো কি হ'ব 999720 এই সংখ্যাটো কি হ'ব আমাৰ এই তিনিটা সংখ্যাৰ কি হ'ব সম্পূৰ্ণৰূপে বিভাজ্য 6টা অংকৰে গঠিত ডাঙৰ সংখ্যা হ'ব
এইকেইটাৰ কি আমাৰ বিভাজ্য সংখ্যাটো আমাৰ কি হ'ল 360 ওলালে তাৰপিছত 360 ওলালেই নহ'ব কি হ'ব আকৌ আমাক ওলাব দিছে কি 6টা অংকৰে গঠিত হ'ব লাগিব সংখ্যাটো তাৰমানে ইয়াৰ মাল্টিপল উলিয়াব লাগিব গতিকে আমি এইটো হৰণ দি পেলাই যিখিনি ভাগশেষ থাকিল সেইটো কি কৰিম আমি মাইনাছ কৰি দিলে কি ওলাব যিটো সংখ্যা পাম সেইটো কি হ'ব 6টা অংকৰে গঠিত আমাৰ এই প্ৰদত্ত সংখ্যা তিনিটাৰে সম্পূৰ্ণ বিভাজ্য সংখ্যা হ'ব তাৰপিছত আৰু এটা হৈছে কি আমাৰ দিয়া আছে 2 নম্বৰটো আৰু এটা হৈছে কি এনেকুৱা ধৰণৰ আৰু এটা আমাৰ সমস্যা যে 16 28 40 27 হৰণ কৰিলে প্ৰতিবাৰতে 8 ভাগশেষ হিচাপে থকা ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যা ওলাব দিছে তাৰমানে কি কৈছে যে এই 16 28 40 27 এইকেইটা হৰণ কৰিলে প্ৰত্যেকবাৰতে 8 ভাগশেষ হিচাপে থাকিব থাকা ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যা উলিয়াব দিছে গতিকে আমাৰ প্ৰথমতে কি কৰিব লাগিব যে এইকেইটাৰে ভাগ দিয়া মানে এইকেইটাৰ লসাগু উলিয়াব লাগিব লসাগু উলিয়ালে যেটো হ'ব সম্পূৰ্ণভাৱে বিভাজ্য হ'ব তাৰ লগত যদি কি হয় ইয়াতে 8 ভাগশেষ থাকে তাৰমানে সেই সংখ্যাটাৰ লগত 8 প্লাস কৰি দিয়া হয় তেনেহলে কি হ'ব আমাৰ নিৰ্ণয় সংখ্যা ওলাই যাব গতিকে আমি কি কৰিম প্ৰথমতে এইকেইটা 16 28 40 আৰু 27 এইকেইটাৰ আমি এলচিএম উলিয়াম লসাগু উলিয়াম 8 14 20 to another 27 2 দিলে 4 7 10 27 2 দিলে 2 বাৰ 7 5 20 এটা 27 নহয় 77 সো এটা 77 হলে এটা 77 হ'ব সো 77 হলে সব তো 77 এটা আমি 7 দিলে কিমান যাব 2 বাৰ যাব এটা হৈছে 1 বাৰ 5 তাৰ পিছত 11 গতিকে কি হ'ল এইকেইটাৰ আমাৰ লসাগু কিমান হ'ব 2 into 2 into 2 into 7 into 2 into 1 into 5 into 11 সো এইকেইটা আমি সব পূৰণ কৰিলে কিমান ওলাব 6160 ওলাব গতিকে এই 6160 সংখ্যাটো কি হৈছে এই প্ৰত্যেকটো সংখ্যাৰে প্ৰদত্ত সংখ্যাৰে হৰণ কৰিলে ভাগশেষ নথকা কিন্তু আমাক উলিয়াব দিছে কিমান ভাগশেষ থাকে 8 থাকে তাৰ মানে এই 6160 লগত যদি আমি 8 প্লাস কৰিম 6168 এই সংখ্যাটোক যদি আমি ইয়াৰ যিকোনো এটাৰ হৰণ কৰো প্ৰত্যেকবাৰতে কি ওলাব 8 ভাগশেষ হিচাপে ওলাব তাৰ মানে এইটো হ'ব প্ৰদত্ত সংখ্যা সব বুজি পালে চাগে তাৰ পিছত আমাক কি দিয়া আছে 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে কি যে কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249 ক হৰণ কৰিলে ক্ৰমে 9 আৰু 7 ভাগশেষ হিচাপে থাকিব তাৰ মানে কি লৈছে এইকেইটাক ভাগ কৰিলে কি লাভ প্ৰত্যেকতে 9 আৰু 7 ভাগশেষ হিচাপে থাকিব তাৰ মানে কি হৈছে আমাৰ যে এই 285 মাইনাস কিমান 9 কিমান হয় 276 তাৰ পিছত 49 মাইনাস 7 1242 এই দুটা সংখ্যাক যেতিয়া কি কৰিম যিকোনো এটা বৃহত্তম সংখ্যাৰে আমি হৰণ কৰিম তেতিয়া আৰু ভাগশেষ নাথাকে তাৰ মানে কৈছে প্ৰতিবাৰতে এই দুটাত ভাগশেষ থাকিব বুলি কৈছে এতিয়া মাইনাস কৰি দিলো এতিয়া যদি 276 আৰু 1242 এই দুটা সংখ্যাক যদি আমি যেটো উলিয়াব লাগে হেতুৱে যদি আমি কি কৰো হৰণ কৰি দিও তেতিয়াহলে কি থাকে নাথাকে আমাৰ ভাগশেষ নাথাকিব তাৰ মানে গৰিষ্ঠ সংখ্যা যেটো বৃহত্তম সংখ্যা বুলি কৈছে গৰিষ্ঠ সংখ্যাক হেতুৱে ভাগ কৰিলে কি নোলাব আমাৰ কোনো ভাগশেষ নাথাকিব তাৰ মানে কি উলিয়াব লাগিব আমাৰ এই দুটাৰ গসা উলিয়াব লাগিব গসা উলিয়াব লাগিব কাৰ উলিয়াব লাগিব এই দুটাৰ হে উলাব লাগিব এই দুটাৰ উলাব লাগিব তাৰ মানে 200 হৰণ প্ৰক্ৰিয়া উলালে কি হ'ব 276 ইয়াতে 1242 এটা দিলে কিমান বাৰ যাব 4 দি দিলে কিমান বাৰ যাব 4 6 গুণ 24 হাতত থাকিল কিমান 2 4 7 গুণ 28 আৰু 30 3 থাকিল 4 2 গুণ 8 3 11 মাইনাস কৰিলে কিমান ওলায় আমাৰ 8
তাৰপিছত এটা থাকিল 3 তাৰপিছত 130 এইটোক যদি আকৌ 276 হৰণ কৰি দিও কিমান দুইবাৰ যাব 276 ভাগশেষ 0 গল এই ভাজকটো কি হ'ব আমাৰ এই দুটা গসাগু তাৰ মানে কি হ'ব পদত্ব মানে নিৰ্ণয় সংখ্যাটো কি হ'ব 138 ৰে আমি যদি কি কৰো এই দুটা সংখ্যাক হৰণ কৰি দিয়া হয় তেনেহলে কি ওলাব আমাৰ এই 9 আৰু 7 ভাগশেষ ওলাব কিহৰ কাৰণে আমি এই 9 আৰু 7 মাইনাস কৰি দি পেলাই কি কৰিলো সেই দুটাৰহে আমি কি ওলালো গসা উ উলিয়ালো গতিকে 138 আনসাৰ হ'ব সো বুজি পালে থাকে তাৰ পিছৰটো দিয়া আছে কিমান 4 নম্বৰটো দিয়া আছে যে ভাগশেষ নৰখাকৈ যে ভাগশেষ নৰখাকৈ 12 আৰু 20ক হৰণ কৰা বৃহত্তম সংখ্যাটো কি হ'ব আগৰটোত আছিল ভাগশেষ থাকিব এটা কৈছে ভাগশেষ নৰখাকৈ ভাগশেষ নাথাকে 12 আৰু 20ক হৰণ কৰা বৃহত্তম সংখ্যা গতিকে আগৰটোত আছিল ভাগশেষ এটোত ভাগশেষ নাই গতিকে আমাৰ ডাইৰেক্ট এই দুটাৰ গসাগু উলিয়াই দিলে হল গতিকে 12 ৰে আমি যদি 20 হৰণ কৰি দিও একবাৰ দিবা 12 তাৰ পিছত মাইনাস কৰিলে কিমান ওলাব আমাৰ 8 8 ৰে 12 হৰণ দিলে কিমান বাৰ যাব একবাৰ ইয়াত কিমান হ'ব 8 4 আহিল 4ক যেতিয়া আমি 8 হৰণ কৰিম দুইবাৰ যাব তাৰ পিছত কিমান হ'ব 8 হল গতি ভাগশেষ 0 হৈ গল গতি ভাজকটো কিমান হল 4 গতিকে ভাগশেষ নৰখাকৈ 12 আৰু 20ক হৰণ কৰা বৃহত্তম সংখ্যাটো কিমান হ'ব 4 ওলাব তাৰ মানে 4 ৰে যেতিয়া আমি 12 হৰণ দিম 3 4 গুণ 12 ভাগশেষ নাথাকে তাৰপিছত 4 ক 20 হৰণ দিম যেতিয়া 4 5 গুণ 20 এটো ভাগশেষ নাথাকে তাৰ মানে এইটো হ'ব আমাৰ বৃহত্তম সংখ্যা যেটোক নেকি 12 আৰু 20ক হৰণ কৰিলে কোনো আমাৰ ভাগশেষ নাথাকে সো ইয়াৰ পিছত আমি আলোচনা কৰিম ভগ্নাংশ